বন্ধুসকল এই বছৰৰ cTET অনুষ্ঠিত হ'বলৈ গৈ আছে অফলাইন মোডত পেন পেপাৰ OMR বেস এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে এবাৰ ইতিমধ্যে এই সম্পৰ্কে এটা নোটিছ প্ৰকাশ কৰিছে CBSE আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া cTET এইবাৰ অনুষ্ঠিত হ'ব অফলাইন মোডত সো এই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নোটিছ ইতিমধ্যে পাবলিছ কৰা হৈছে কিয় অনুষ্ঠিত হ'ব এইবাৰ cTET অফলাইন মোডত আৰু কেতিয়াৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে এই cTETৰ এক্সাম মই সবিশেষ ভিডিওটো জনাম আপোনালোকে কাইন্ডলি ভিডিওটো চাই থাকিব সো ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে দেখা পাব যে এয়া অফিচিয়েল নোটিছ ইয়াতে উল্লেখ কৰিছে দ্য ক্যান্ডিডেটস ৰেজিষ্টাৰ্ড ফৰ 17th এডিশ্যন অফ চেন্ট্ৰেল TET are hereby informed that the cTET examination will now be conducted in offline mode pen paper OMR based on 28/2023 Sunday all over India in the specified cities so yate mention korise je 17th edition cTET je অনুষ্ঠিত হ'বলৈ গৈ আছে এবাৰ আৰু সেই এক্সাম খন অফলাইন মোডত অনুষ্ঠিত হ'ব CBT আকাৰত অনুষ্ঠিত নহয় কম্পিউটাৰ বেস টেস্ট হিচাপে অনুষ্ঠিত নহয় এবাৰ পেন পেপাৰ OMR বেস অনুষ্ঠিত হ'ব এবাৰ এক্সাম আৰু এই এক্সামখন অনুষ্ঠিত হ'ব আগষ্ট মাহৰ 20 তাৰিখৰ পৰা সো এক্সাম ডেটো আহি পৰিছে আপোনালোকৰ আগষ্ট মাহৰ 20 তাৰিখৰ পৰা cTET এবাৰ অফলাইন মোডত অনুষ্ঠিত হ'বলৈ গৈ আছে গোটেই ভাৰতবৰ্ষখনত একে ধৰণে অনুষ্ঠিত হ'ব এবাৰ cTET যি কেইখন cTET ইতিমধ্যে চেণ্টাৰ দিয়া হৈছে সেইখন cTET কিন্তু অনুষ্ঠিত হ'ব The detailed information bulletin containing details of examination, syllabus, language, eligibility criteria and other relevant information is already available on cTET official website. আৰু ইয়াৰ লগত যি সম্পৰ্কীয় যে syllabus, language আৰু eligibility criteria সমূহ ইতিমধ্যে অফিচিয়েল ৱেবছাইটত আপোনালোকে লাভ কৰিব পাৰিব সো আপোনালোকে cTETৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব সো এয়া আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে এই বছৰ চেন্ট্ৰেল টেটৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে অফলাইন মোডত আগৰ নিচিনা কম্পিউটাৰ বেসড টেষ্ট অনুষ্ঠিত নহয় পেন পেপাৰ বেস এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে সঁচাকৈ বহুতৰ কাৰণে ভাল খবৰ যে যিসকলৰ কম্পিউটাৰ নলেজ সিমান এটা নাই বিশেষকৈ ফিমেল কেণ্ডিডেটসকলৰ বহুতৰে সমস্যা হয় কম্পিউটাৰত এক্সাম দিয়াত বহুতৰে চকুৰ সমস্যা থাকিব পাৰে তাৰপিছত কিছু ক্ষেত্ৰত টেকনিক্যাল সমস্যাও দেখা দিয়ে এক্সাম হলত লগতে এইবুলি ৰেকৰ্ড সংখ্যক কেণ্ডিডেটসমূহে এপ্লাই কৰিছে যাৰ ফলত এবাৰ এক্সাম চেণ্টাৰৰ অভাৱ দেখা গৈছে সেইকাৰণে এই সিদ্ধান্ত ল'বলগীয়া হৈছে CBSE এই নহওক বহুতে ভাল খবৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সো ভিডিও ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু আগলৈকে এনেকুৱা ইনফৰমেটিভ ভিডিও পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ ফৰ ৱাচিং